হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ ভালে আছেনে? মোৰ অন্য এটি নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি ভাবিছোঁ এটা ধুনীয়া ৰেচিপি বনাম। তো কি ৰেচিপি বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, অলপ স্কিপ নকৰাকৈ। লেটছ গ'। মই যিটো ৰেচিপি বনাব যাই আছোঁ গাইছ, সেইটো আজি ফুল ভেজ ৰেচিপি হ'ব, কাৰণ আজি পূৰ্ণিমা বুলি আমাৰ ঘৰত ভেজে চলে গাইছ, বেলেগ একো নচলে। তো মিক্স ভেজ এটা বনাম বুলি ভাবিছোঁ। বেছি চব্জিও নলওঁ, মানে কম চব্জি ল'ম অলপ। তো লৈ কিনে মিক্স ভেজ এটা বনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক গাইছ। পূৰ্ণিমা বুলি মা মানে প্ৰসাদ এখন দিছিলে আজি মন্দিৰত, মই প্ৰসাদটো খাই কিনে এতিয়া চব্জি কাটিব যাম গাইছ। মই চব্জি কাটিব যাই আছোঁ এতিয়া। ফাৰ্ষ্টত গাছ মই ফুলকবি এটা কাটি ল'লোঁ এয়া। তাৰপিছত গাইছ মই আহি গ'লোঁ, আলু এডাল উঠাওঁ, আলু উঠাই কিনে দুটামান আলু লৈ যাওঁ, আমাৰ খেতিৰ আলু গাইছ। ৰাস্তাইদি যাই থাকোঁতে গাইছ আমাৰ চানা কাটা দেখা পালোঁ, ভাবিলোঁ ফুলকবিৰ পাত এটা খুৱাই দিম। তাৰপিছত গাইছ মই অমিতা ল'ব আহি গ'লোঁ। মই 3টা বস্তু হৈ গ'ল গাছ, ফুলকবি, আলু, অমিতা। এতিয়া ভাবছোঁ লাও এটা কাটি লওঁ বঢ়িয়াকৈ, ঘৰৰে মিঠা লাও আমাৰ, মিঠা লাওটো কাটি লওঁ এতিয়া মই। চবখিনি বস্তু ৰেডি হৈ গ'ল গাইজ। এতিয়া মই দুটামান তেজপাত লৈ আহোঁ, আমাৰ ঘৰৰে তেজপাত। তো এয়া তেজপাত চিঙি ল'লোঁ মই। এতিয়া মই চব্জিখিনি কুটি লওঁ গোটেইখিনি, ভালদৰে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। লগতে গাইজ এটা কথা পাহৰিয়ে গৈছিলোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰটো প্লিজ কৰি দিবা। এয়া মই চব্জিখিনি কুটি বঢ়িয়াকৈ ধুই ল'লোঁ চাফা কৰি। এতিয়া মোৰ জ্বালা, তেজপাত, ধনিয়া গুড়া, হালধি, নিমখ গোটেইখিনি ৰেডি কৰি ল'লোঁ, মছলা এইখিনিয়ে বাছ, বেলেগ একো নিদিওঁ আৰু। বঢ়িয়াকৈ এতিয়া মই কেৰাহীটো বহাই দিলোঁ। কেৰাহী বহাই ফাৰ্ষ্ট মই চব্জিখিনি বইল কৰি ল'ম তাৰমানে গাইজ। তো মই পানী দি দিলোঁ, বঢ়িয়াকৈ চব্জিখিনি এতিয়া দি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ মোৰ পূৰা মিক্স ভেজ ৰেডি হৈ গ'ল। মই এতিয়া খাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফাৰ্ষ্ট বাইট লৈছোঁ, কি টেষ্টি হৈছে গাইছ, একদম ক'ব লাগিব আৰু তামাম টেষ্টি হৈছে গাইছ। মই এতিয়া খাই লওঁ, আপোনালোকে